মই আজি আপোনালোকক প্ৰেছ মিট কৰাৰ যোনটো মোৰ উদ্দেশ্য এই উদ্দেশ্যটোৱে হ'ল যে আমাৰ যেহেতু 1 মে আমি বিশ্ববাসীৰ বুকুত বা ভাৰতৰ বুকুত আমাৰ বড়োফাৰ নামত যি এটা ঐতিহাসিক এটা ৰাস্তা কৈলাশ নগৰত ভাৰত চৰকাৰৰ স্বীকৃতি দিলে মই ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক আমি বিটিআৰ বাকী হিচাপে বা মই বাক্সাবাসী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আমাৰ বড়ো জনগোষ্ঠীৰ এইটো এটা চিৰকালীন এটা আত্মাৰ শান্তি পোৱা এটা দিন আমাৰ যোৱাকালি হৈ গ'ল মই হৃদয়ৰ পৰা আমাৰ ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰে লগত মই আমাৰ এই বিটিআৰ চৰকাৰৰ যি এটা নীতি প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰাই শিক্ষাক গুৰুত্ব দি পেলাই কাৰণ বিগত যি 17 বছৰ শাসন আছিলে শিক্ষাটো ভৰিৰ তলত মোহৰাই ৰাখি পেলাই হাগ্ৰামাই যি ধৰণৰ পৰিৱেশ হত্যা হিংসাৰ চলাইছিল শিক্ষা বুলি ক'লে শিক্ষা স্কুলত ছাগলী বান্ধা এটা ভঁৰাল বনাই থৈছিল গুৰু বান্ধা এটা মানে ভঁৰাল বনাই থৈছিল আৰু শিক্ষা লোৱা মানুহক কেনেকৈ কৰি ধ্বংস কৰিব পাৰে শেষ কৰিব পাৰে তাৰ পৰিকল্পনা কৰি তেখেতে 17 বছৰ হিটলাৰী শাসন কৰি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক এটা একেবাৰে নিমমা অৱস্থা শিক্ষা ল'ব পৰা ব্যৱস্থা কৰি নিদিয়াৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই 4 বছৰতে অসমৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ আমাৰ উত্থান হ'ল যোৱা বছৰ চিৰাঙত এইবাৰ বাক্সাত আমি বাক্সাবাসী হিচাপে বহুত গৌৰৱিত হৈছোঁ আজি আমি বাক্সা ডিষ্ট্ৰিক্টে আমাৰ আৰ্ট ষ্ট্ৰীমত আমি ফাৰ্ষ্ট ৰেংকত অসমৰ ভিতৰত যাবলৈ সক্ষম হৈছোঁ এইটো সৰু কথা নহয় এইটো হাৱাত উৰি যোৱা কথা নহয় এই পজিশ্যন আনাৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত তেখেতে মাত্ৰ 4 ঘণ্টা 5 ঘণ্টা ধৰি শুই পেলাই তেখেতে এই ৰিজাল্টটো আনিছে আজি বাক্সাত খালি আৰ্টছত নহয় শিক্ষা যেহেতু খালি আৰ্টছত কিয় তাৰ পৰিণামটো আমি কমাৰ্চতো পাইছোঁ কমাৰ্চত আমি অসমৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্ট আজি 2nd ডিভিজন 2nd ৰেংক আমি সায়েন্সত আজি 3rd ডিভিজন মানে 3rd ৰেংকত আমি বাক্সা আজি পাবলৈ সক্ষম হৈছে এইটো অসমৰ এটা বুৰঞ্জী আমাৰ সেই বাক্সা ডিষ্ট্ৰিক্টৰ হৈ গ'ল একমাত্ৰ মানুহৰ কাৰণে এইটো হ'ল আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 18 ঘণ্টা সাৰ্ভিস যি 20 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত সাৰ্ভিস ইয়াৰ আমি আজি সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ সঁচাকৈ মোৰ হৃদয়টো কান্দি উঠিছে মই এনেকুৱা এটা মোৰ আনন্দ মোৰ গৌৰৱ মই অনুভৱ কৰি আছোঁ যোৱা 2-3 দিন ধৰি যে সঁচাকৈ যে এটা ভাল এটা গাছ ৰুলে গাছত পানী যদি আমি সাৰ যদি আমি ভালকে দিওঁ মানুহে যদি সঁচাকৈ চিন্তা কৰে যে নাই বনাব পাৰে আমাৰ অঞ্চলতো হিংসা শেষ কৰি পেলাই সকলোকে সমান অধিকাৰ দি পেলাই আমিও কিবা গঠনমূলক কাম কৰিব পাৰে তাৰ পৰিণামটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে এই কাৰণেই বাক্সাবাসী ৰাইজে আজি এই মানে এই যোনটো সপোন বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ সপোনটো বাস্তৱ কৰিবলৈ সক্ষম হৈছে কোনোৱে ভাবিব নোৱাৰা কথা এই অসমতো বা আমাৰ ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা কাম খুব কমে হৈছে আমি কেইদিনমান আগতে বৰ্মাত আমাৰ যোনটো স্পেচৰ কাৰণে যোনটো লেব স্পেচত যোৱা যোনটো লেব সেই লেবটো তাতে মানে নিৰ্মাণ কৰা হৈ গ'ল তাৰ লেবৰেটৰী সেট কৰা হৈ গ'ল ইয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ আমি একেবাৰে স্পষ্ট যি ধৰণৰে আমি বাক্সাবাসী ৰাইজে আৰ্টছত নাম্বাৰ 1 আমাৰ অসমৰ ভিতৰত কেইদিনমান পিছতে আমাৰ বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এতিয়া স্পেচত গৈ পেলাই তাত স্পেচৰ মানে
সাৰ্ভে স্পেচত গৈ পেলাই তেখেতসকলে এই জ্ঞানটো পাব ৰকেট যোনটো সায়েন্স এই সায়েন্সটো তাতে পাব মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক যে আহি থকাৰ দিনত তেখেতে আৰু এনে ধৰণৰ কামটো কৰি গৈ থাকিব বিটিআৰ চৰকাৰৰ মই এজন কাৰ্যবাহী সদস্য মই তেখেতৰ লগত কাম কৰি আজি এই সময়ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইকাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আহিছোঁ ইয়াৰো বাদে মোৰ কেইটামান কথা আছে এইটোৱে হ'ল যি আমাৰ দাঙাবাজি যি আমাৰ হত্যা হিংসা যি আমাৰ মাজত বড় অবড় সৃষ্টি হ'ল যি মানে আমাৰ এটা জাতিৰ লগত বিশ্বাস নোহোৱা হ'ল বিশেষ কৰি মাটিক লৈ পেলাই মাটিৰ মানে পাত্তা নিদিয়াটো লৈ পেলাই যি এটা সন্ত্ৰাস হৈ গ'ল অন্য জাতিবিলাকে এই বিটিআৰ অঞ্চলত বাস কৰাটো কমফৰ্ট ফিল কৰা নাছিল তাৰ মেইন কাৰণটো আজি মই আপোনালোকৰ এই কেমেৰাত আপোনালোকক দিবলৈ মই খুজিছোঁ ইয়াত যোৱা 24 তাৰিখৰ যোনটো আমাৰ বাজেট সেশন হৈছিলে বাজেট সেশনত তাত ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তাত যোৱা 17 বছৰত হাগ্ৰামায়ে কিমান লাখ মানুহক মাটিৰ পাত্তা দিছি তাৰ তথ্য সদনৰ এই পবিত্ৰ সদনত আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ইএম ডাঙৰীয়াই দাঙি ধৰিছে মই বিটিআৰ বাসী ৰাইজক চিউৰি কৈছোঁ বিটিআৰ বাসী ৰাইজক মই মানে হৃদয়ৰে মই আৱাজ দি কৈছোঁ মোৰ কণ্ঠ আপোনালোকে শুনক মই কোনো ৰাজনীতি কৰা নাই মই কোনো এক্টিং কৰি কথা কোৱা নাই মই ৰাকেশ ব্ৰহ্ম মই মিছা কথা কৈ পেলাই বিটিআৰৰ ৰাইজক মই ভুল কথা নকওঁ ৰাজনীতিকটো বাদ দিয়ক সত্যটো ইয়াত দাঙি ধৰিছে কিমান লাখ মানুহক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাত্তা দিছে ইয়াত আপোনালোকে দেখা পাব 17 বছৰৰ এখন তালিকা তাত ৰেভিনিউ লিখা আছে বগৰীবাৰী তাত মাত্ৰ তেখেতসকলে 4টা মানুহক মাটিৰ পাত্তা দিছে 17 বছৰত ইমান লাজ লগা কথা পুৰিবলৈ লাজ লাগিছে এইখনত গোসাইগাঁও মাত্ৰ 14টা 17 বছৰত ভাওৰাগুৰি মাত্ৰ মানে তাত দিয়াই নাই শূন্য ভাওৰাগুৰি এজনকো দিয়া নাই 17 বছৰ ভাওৰাগুৰি বাসী ৰাইজ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানী পচা মাংসৰ কোম্পানী যদি অহাকালি বা পৰহি আপোনালোকৰ গাঁৱত অঞ্চলত যদি মাটিৰ পাত্তা কথা কৈ দিম বুলি মই কৈছোঁ আপোনালোকে তেখেতসকলক বহিবলৈ নিদিব তেনেধৰণৰ অভদ্ৰ মিছলীয়া ননসেন্স মানুহবিলাকক আপোনালোকে ওচৰত চাপাই নল'ব এই কাগজখন মিছা নহয় দথমাত দিছে মাত্ৰ 11 জনক 17 বছৰত কোকৰাঝাৰত দিছে মাত্ৰ 55 জনক চিটলিত দিছে 980 জনক বেংটলত দিছে মাত্ৰ 89 জনক বিজনীত দিছে মাত্ৰ 29 জনক তামুলপুৰত দিছে 173 মই আপোনালোকক এইখন কাগজটো গতাই দিম আৰু বিটিআৰ বাসী ৰাইজে মোৰ ফোন নম্বৰত ফোন কৰি পেলাই সেই কাগজখন ল'ব পাৰিব চিৰাঙৰ ৰাইজ চিৰাঙৰ আমাৰ বড় ভাইসকলৰ বহু সময় দেখা পাওঁ আমি পাহাৰ ওচৰত গৈ পেলাই মাটিৰ বিটিআৰ চৰকাৰে মাটি এভেকশ্যন কৰি আছে বিটিআৰ চৰকাৰে খেদিবলৈ গৈ আছে মাটিৰ পাত্তা দিয়া নাই বুলি কৈ আছে তেখেতসকলে 17 বছৰত মাত্ৰ 1673 17 বছৰত মাত্ৰ 1673 মানুহক মাটিৰ পাত্তা দিছে ইমান লজ্জাজনক চি বুলি কৈছোঁ মই লাজ পাইছোঁ এই সময়ত তেখেতসকলে মানুহ হত্যা কৰাৰ আৰু মাটি কাঢ়ি লোৱাত জাতি এটা জাতিৰ লগত সংঘাত কৰাত পইচা কামোৱাত দুনিয়াৰ মহিলাবিলাকক পিকনিক খাবলৈ যাৱাত এই আটাইবিলাক কামবিলাক তেখেতসকলে কৰি আছিল মই লজ্জা পাইছোঁ মই বহুত লজ্জা পাইছোঁ যে এনেকুৱা এটা লিডাৰশ্বিপ তেখেতসকলে কৰিবলৈ পাৰে আনফালেদি আমাৰ চৰকাৰে 4 বছৰত আমাৰ পুৰা ইয়াতে থন্ন আছে আমাৰ
সদনৰ মজিয়াত পবিত্ৰ সদনৰ মজিয়াত আমি এলটমেণ্ট দিছোঁ আজিলৈকে 16,400 4 বছৰত আমি 16,400 আমি এলটমেণ্ট দিছোঁ আৰু মাটিৰ সেটেলমেণ্ট আমি কৰিছোঁ টোটেল বৈশুমতিয়ে হওক বা লেণ্ড মেলাই হওক 2,74,000 মানুহক আমি মাটিৰ সেটেলমেণ্ট দিছোঁ আৰু আমি মাটিৰ পাট্টা দিছোঁ 16,400 জনক সকলোৱে শুনক মোৰ কথা সকলোৱে শুনক বিটিয়াৰ বাসী ৰাইজে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ ৰৌতাৰ পৰা শ্ৰীৰামপুৰলৈ শুনক এই মিছলীয়া বিলাকক আপোনালোকে আৰু গাঁৱত সোমাবলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব আপোনালোকে এই কাগজটো মোৰ পৰা লোৱা পাৰিব মই এটা কথা ক'ব খোজো যেতিয়ানে হাগ্ৰামা ডাঙৰীয়াই বা তাৰ চামচা পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰসকলে কাষ্টম প্ৰহ্লাদ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰিব পৰা নাই কৈ থাকে বিৰাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফেমিলিবিলাকে তেখেতসকলক লগতে আচলতে নলৈ চাগে বুলি মই ভাবোঁ কাৰণ এনেকুৱা নিলজ্জা নাজানা বুৰ্বক আচলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ভাওজোৰা ভাৰত স্বাধীন হোৱাত 70 বছৰ হৈ গ'ল BPF 17 বছৰ শাসন কৰিলে হত্যা হিংসাৰে হওক কিবাকে হওক ডমিনেট কৰি মাৰপিট কৰি হ'লেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমাৰ পাগলাৰ ওপৰত যোনটো ব্ৰিজ হাগ্ৰামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামে কৰিছিল না 100 কোটি টকাৰ ব্ৰিজ এই এমাহ 2 মাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামে কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰবিলাকে কৰিছিল না জালাৰ পৰা বাগানপাৰা 25 কোটি টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামে কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্ৰামে কৰিছিল না টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্ৰামে কৰিছিল না হাগ্ৰামা ডাঙৰীয়া কৰিছিল না কাষ্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 কোটি টকাৰ ৰাস্তা কমপ্লিট বিটিয়াৰত কৰিছিল না হাগ্ৰামে 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা কৰিছিল না হাগ্ৰামা ডাঙৰীয়া CMGY চিফ মিনিষ্টাৰৰ যোনটো ফাণ্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিয়াৰত হাগ্ৰামা কৰিছিল না বিক্ৰম এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে চিয়াৰ নাপাব বহিবলৈ এই বিটিয়াৰ নিৰ্বাচনত এই যোনটো মাটিৰ কথা মই ক'লো ভাই যোনে নিজকে অবৰো বুলি ভাবি লয় বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক আপুনি অলপ মই আপোনাক দাদা বুলিও মানো মই খোলাকে কৈছো আপুনি অলপ ভাবক এই কাগজটো লওক আপোনাৰ যদি অন্তৰ আছে আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে আপুনি হয়তো ফালে যাওক আপুনি মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি GSB মাটিৰ পাট্টা
UPPL চৰকাৰে BJP চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে লাজ লাগিব দাদা লাজ লাগিব মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব যোনে নিজকে GSP কৰি আছে দাদা অকল আপোনালোকে এই কাগজটো চাওক কোনে মাটিৰ পাত্তা দিয়ে BJP আৰু UPPL চৰকাৰে দিছে না হাগ্ৰামাই 17 বছৰত দিছে যোনে অবৰো বুলি কৈ লয় আমি জন দাস ডাঙৰীয়াক কৈছো জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবৰো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰ সকল হাগ্ৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী এটাও চিট নিজকে আপোনালোকে এইবাৰ মই এইখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰো ধন্যবাদ তেখেতসকলে মানে লেট্ৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহুত টাইম বহু কথা কৈ থাকে মাটিৰ কথা লৈ কেতিয়াবা হিংসাক লৈ যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই আৰু যদি ক'বাত যদি কিবা এক্সিডেণ্ট হৈছে তেখেতে ক্ৰাইম কৰিছে তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনে ধৰণৰ পানিশমেন্টটো পাইছে জানি বুজি পলিটিক্যালি হাগ্ৰামাৰ চৰকাৰৰ সময়ত 3000ৰো মানুহ বেছি মানুহ হত্যা কৰা হৈছে 3000ৰো ওপৰত সাৱধান হৈ যাক ৰাইজ কেইদিনমান আগতে মই দেখা পাইছো আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ সাংৰাং ডাঙৰীয়াক এটা কথা কৈছিল হয় তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক একচুয়ালি ঠিকে কৈ আছে টাইগাৰ ইজ বেক অৰ্থাৎ জম এটা আহি আছে সি জম হয় জম ৰজা হয় টাইগাৰ যেনেকে ভয়ংকৰ দেখা পালে মানুহ কামুৰি খাব দেখা পালে ডিঙি চিপি দিব ভুহা ওলাই খাব কলজিয়া ওলাই খাব তেখেত ইটো মানুহ হয় আৰু তেখেতসকলে ঠিকে কৈ আছে কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে বাঘ আহিছে আমি পলাব লাগে আৰু বাঘৰ জায়গাটো মানুহৰ মাজত নহয় ৰাইজৰ মাজত নহয় তাক আমি চিৰাখানাত থব লাগব এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া এজন দালাল তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে পলিটিক্সৰ দালাল কৰিলে আৰু বা কি টাইপৰ দালাল কৰিছে দালালিৰ কোনো সীমা নাই কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী কলা অধ্যয়ন কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক এমান নীলাজ ব্যক্তি আপুনি নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে আপুনি এটা অভদ্ৰ মানুহ আপোনাৰ একো ভদ্ৰতা নাই আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই একো নীতি নাই আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাসাজে আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি
সপ্তাহত 3 বাৰকে যাত্ৰা কিনি পেলাই খাওয়া এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি তাতে আপোনাক সাজে ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুয়ালি একো নাসাজে আপুনি কৈছে যে প্ৰমোদ বড়োয়ে কিয় অকলে খেলিম বুলি নকয় আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয় আমাৰ ভদ্ৰতা আছে আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতে অকলে খেলিছে আপুনি নাজানে নাকি আপুনি কোন মানুহক মিছা কথা কি এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যোৱা সমস্যাত বিজেপি অকলে খেলিছে ইউপি পেলে নিজে আমিও অকলে খেলিছো আমাৰ কাৰো লগত মিত্ৰতা নাই আমি এনডিএ হৈ আছো আমাৰ যি ডিসিশন আজিৰ সময়ত এই ডিসিশনটো এতিয়া এনডিএ লব অজ্ঞানী ব্যক্তি আমি যদি কম অকলে খেলিম তথাপিও নহব কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএ মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল গতিকে আপোনাক আজি এই কথাৰে কৈছো আপোনাৰ কলা যোনটো ইতিহাস এই ইতিহাসটো আমাৰ হাতত মজুদ আছে গতিকে আপুনি বহুত বেবাই নাথাকিব বজাৰত গৈ কবাত গৈ প্ৰথম কাম আপুনি কৰক মই আপোনাক এডভাইস দিছো আপুনি বড়ো ভাষাটো শিকিলক আৰু বাকি দালালিগিৰি কৰাটো বন্ধ কৰক আপোনাৰ দৰে মানুহে পলিটিক্সত নাসাজে আপনি খালি বিল্ডিং বনাবলৈ নিজৰ ঘৰখন সজাবলৈ নিজৰ লৰাটো বাহিৰত পৰাবলৈ নিজৰ ঘৈণীয়েকক ডাঙৰ সোণা গনা পিন্ধাবলৈ তাৰ কাৰণেহে আপনি পলিটিক্স কৰে ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু গাঁতত গৈ গাহৰি কিনাৰ কাৰণেহে গাহৰি খোৱাৰ কাৰণেহে আপনি পলিটিক্স কৰে আৰু ৰাতিপুৱা হলে পেপাৰখন অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইসিস কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই ইয়াৰ ওপৰত টিভি শ্বট বহি পেলাই দুই আখাৰ ডাঙৰ লেকচাৰ মাৰিলে পলিটিচিয়ান নহয় ডাঙৰীয়া তো মই বিটিআৰৰ ৰাইজ মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো বিশেষ কৰি যোৱাকালি যোনটো আমাৰ দিল্লীত আমাৰ বড়োফাৰ নামত যোনটো কৈলাশ নগৰত যোনটো এটা আমাক ৰাস্তা নাম তাত কৰা হৈ গল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ